আমাৰ জীৱনত যেতিয়া কিবা এটা আমি নতুন সৃষ্টি কৰিব যাওঁ বা যেতিয়া আমি নতুন কিবা এটা কাম কৰিবলৈ ওলাওঁ, তেতিয়া আমাৰ মনত এটা ভয় ভাৱ থাকে। আৰু সেই ভয় ভাৱটো যেতিয়ালৈকে আমি আওকাণ কৰিব নোৱাৰোঁ বা যেতিয়ালৈকে আমি আঁতৰাই চলিব নোৱাৰোঁ, তেতিয়া যিকোনো ক্ষেত্ৰত সফলতা পোৱাটো ইমান সহজ কথা নহয়। সেয়েহে সেই ভয় ভাৱটোক সদায় আওকাণ কৰি নিজৰ পচন্দ মতে নিজৰ কামবোৰ কৰি যাব লাগে। এদিন সফলতা নিশ্চয় পোৱা যাব যদি আপোনাৰ কামে আনৰ হৃদয় চুব। সেয়েহে কাম কৰা মুহূৰ্তত কেতিয়াও সফলতাৰ আশা কৰি কাম নকৰিব। নিজৰ কষ্ট, নিজৰ সাধ্য অনুযায়ী সদায় নিজৰ কৰ্ম কৰি যাওক। যদি আপোনাৰ কৰ্ম এদিন আনৰ হৃদয় চুব পাৰে, তেতিয়াহ'লে সফলতা এদিন ভগৱানে নিশ্চয় আপোনাক দিব। সেয়েহে ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰিব লাগে, যাতে আমাৰ জীৱন যাত্ৰা পথত কাম কৰিবলৈ আমাক শক্তি দিয়ে। এইটো কামনা কৰিব নালাগে যে আমাক সফলতা দিয়ক, আমি ভাল এটা কিবা এটা কাম কৰাৰ বাবে আমাক সদায় শক্তি দিয়ক ভগৱানে, সেইটোৱে আমি ভগৱানক কামনা কৰিব লাগে।